কি মজা আজিৰ পৰিৱেশটো। কি মজা, কি ধুনীয়া ঠাণ্ডা ঠাণ্ডা পানীৰ হাৱা, জংঘলীয়া পৰিৱেশ। ক'ৰ পৰা আহিল? সঁচাকে দেখোন, কি ডাঙৰ সাপে এইডাল। ঐ কতে সাপ চলি হাত ক'ত ক'ত কোনফালে আছে কোনফালে মোক দেখাই দে, একে ঘুচাই মাৰি পেলাম কেলা। ভাই মাৰ মাৰ, আমি যাইছে ৰে, নদী পাৰ হৈ মাৰি আছে যাই। বহুত সাপ মাৰলো বে, কিন্তু এইডাল সাপৰ সমান শক্তিবান সাপ কতো মাৰিবা নাই কেলা। কি বৰ বেয়া সাপডালৰ, দিলো না চালা একে ভুকাই বগৰে। ভাই তইচোন সাপ বুলি এটা জিন্দা লন্দা মাৰ দিলি। প্লিজ সিট ডাউন। আচ্ছা বাৰু তোমাৰ নামটো কোৱাচোন। কি কৈছা বুজি চুজি পোৱা নাই, ভালকে কোৱা। যোৱা তুমি ওলাই যোৱা ইয়াৰ পৰা, তোমাৰ দৰে মানুহ আমাৰ ইয়াতে নালাগে। ঘৰ কৰ মানুহগিলা যে আহিবাৰে চালা। কি শান্তি, পৃথিৱীখনৰ মানুহবিলাক মৰিলে নেকি, এটা শব্দও নাই। ইমান মনোমোহা ঠাই, আজি হাৱে ৰাস্তাত এটা মানুহো নাই। আজি এটা পিঁপৰাও নাই চালা। এনেকুৱা শান্তি হৈ গ'ল না আমাৰ পৃথিৱীখন, এনেকুৱা চব শব্দ নহ'লে গোটেই কি মনোমোহা পৃথিৱী হৈ যাব আমাৰ। भाई थोड़ा हट जा, साइड में पूरा ट्रैफिक हो गया, थोड़ा सा हट जा भाई। কি কলি? চাধাটো মই নাখাওঁ, বান্দৰ চাধা আছে কিন্তু পকেটত, দেউতাই নিব দিছিল, লাগব নেকি? কিন্তু চাধাহে একলাই পাবি, চুনটো নাপা কিন্তু, মই নাখাওঁ যি। भाई मैं क्या बोल रहा हूँ तो क्या बोल रहा है, मेरा तो दिमाग ही घूम गया। কি মজা লাগিছে আজিৰ দিনটো, সুন্দৰ পৰিৱেশ, নীলা আকাশ, মজাই বেলেগ। নীলা নহয় বে, মিছাকে কোৱা, কলা আকাশ, কলা তৰাবোৰ কি ধুনীয়া জিলিকি আছে। হেণ্ডছ আপ, একো চাকবাৰী নাইবি, তনৰ তাত যি পইচা পাতি আছে চব মোক দি, মোৰ ফালে দি, জলদি দি বলছো, জলদি দি। কোন বে মুখৰ আগত আহি টপ টপাই আছে? কি ঘণ্টাৰ কথা কৈ আছা তই মুখৰ ভিতৰতে? শুনাকে ক, আৰু অলপ জোৰে ক। ঐ বেছি চালাকি নকৰিবি ল'ৰাহঁত, কি পইচা পাতি আছে তাড়াতাড়ি দে, নহ'লে গুলিয়াই দিম। কেলা মুখৰ ভিতৰতে কি কৈ আছা তই? তাৰে শুনা শুনি কি ক, নহ'লে তোক কেনে। চন্দু তই পিংকুক বুজাই দে, নহ'লে ই এনেকে ফকফকাই থাকবো। কি কৈছা? সি মোৰ তিৰিক পলাই লৈ যাব? তই এই চন্দু, এক মাৰ আজি, এক হাত দি নহা কত দি, সি মোৰ তিৰি পলাই নিব, সি মোৰ আগত আহি কয় মাৰ এক। তাতে নহয় বে, এতে মাৰে এক, এতেই মাৰি আছো। মাই মারলে ভাই, এই মুখ নহয় মরার নহা, একদম মাছ ধরাতে লাথি মারছে, সুরুক মার এক। হেল্ল' ছাৰ, আজি আমি 3 বছৰে বিচাৰি ফুৰা ল'ৰাজনক, যিজন আমি চোৰ বিচাৰি আছিলো, ভেট্ৰাপাৰা গাঁৱৰ আমৰ তলত 3জন ল'ৰাই বান্ধি থৈ দিছে। তোমালোক ব'লা মোৰ লগত, আজি এই 3 বছৰে আমি বিচাৰি ফুৰা চোৰজনক তোমালোকে ধৰি আমাক বহুত হেল্প কৰি দিলা। এইজন মষ্ট ৱান্টেড ক্ৰিমিনেল হয়, আজি 3 বছৰে লুকাই আছিল, আজি তোমালোক 3জনে ধৰি আমাক বহুত ডাঙৰ সহায় কৰি দিলা। আৰু এইজন চোৰৰ নামত এটা ইনাম আছিল, যোনে চোৰজনক ধৰিব সিহঁতক চাকৰি দিব আমাৰ বছে। আৰু তোমালোক 3জন বলা এতিয়া আমাৰ বছৰ আগত। কনষ্টেবল গ্ৰেফতাৰ কৰি লোৱা, বলা এতিয়া তোমালোকৰ ইণ্টাৰভিউ হ'ব। আজিতো তোমালোকক বছে চাকৰি দিবই। আচ্ছা তোমালোকে এটা কথা কোৱাচোন, তোমালোকে কোনে কিমানলৈ পঢ়িছা কোৱাচোন আজি মোক। মই পুৰা BSc পাছ কৰি দিছো, BSc মেজৰ লৈ কিনে পাছ। আৰু তুমি কোৱাচোন কিমানলৈ। স্যাৰ ই টানি মানে চতুৰ্থক লৈকে পাছ হৈছে আৰু। তুমি কোৱাচোন, চাইডত বহি থাকাটো, তুমি কোৱা কিমানলৈ। স্যাৰ ই কাণেৰে শুনা নাপায়। তুমিও বোলেচোন দেখা নোপোৱা। মই দেখা পাওঁ স্যাৰ, বাকী সকলোবোৰ বস্তু খালি কলা কলা দেখা পাওঁ। তোমালোক 3জনলৈ অশেষ ধন্যবাদ জনালো, আমি 3 বছৰে নোৱাৰা কামটো তোমালোকে 1 মিনিটত কৰি দিলা।
আচ্ছা এতিয়া কোৱাচোন চুৰজনক প্ৰথমে কোনে ধৰিব সাহস কৰিছিল? ছাৰ ময়ে একদম যাই কিনে ডাইৰেক্ট একদম মাঝাৰাত ফেটা পৰাকে খুচি মাৰ দিছো। তাৰপিছত আৰু এক গুৰি মাৰছো মাঝাৰা কিজনী ছাৰ তাৰ বেন হৈ গৈছি একদম। তাৰপিছত সেই মাঝাৰাত সি লাঠি খাই ছাৰ সি উঠফাই নৰলা। একদম ৰাইট ছাৰ, সি মোৰ তিৰিক পলাই নিম বুলি ক'ব ক'ত সাহস পালে তাকো ছাৰ মোৰ আগত? তোমালোক প্ৰথমে তাক কোনে মাৰিছা? নহয় ছাৰ, ইহঁত দুটা মোৰ বেষ্ট ফ্ৰেণ্ড হয়। সি আগতে মোৰ তিৰিক পলাই নিম বুলি কৈছে। আমি ছাৰ তাক আগতে মাৰা নাছিলোতো। তোমালোকক মই কি সুধি আছো আৰু তোমালোকে মোক কি উত্তৰ দি আছা? তোমালোকৰ মাজত চুৰজনক কোনে আগতে মাৰিব সক্ষম হৈছিল সেইটো কোৱা। অভদ্ৰ কেইটা, মানুহৰ লগত কথা ক'ব শিকা নাই এতিয়া? যোৱা মোৰ অফিচৰ পৰা ওলাই যোৱা, এতিয়া ওলাই যোৱা। ছাৰে দেখোন মুখখন এনেই লৈ আছা, কিবা কৈ আছে নেকি মুখৰ ভিতৰতে? অলপ শুনাকে কওকচোন। কি ছাৰে মোৰ মাইকীক পলাই লৈ যাব? সি মোৰ তিৰিক নিচিলি মোৰ মাইকীক নিব? এই চন্তু মাৰে একটিক চাই। চলিয়াত যাৱা হ'ব, ইমান মাৰিব নালাগে।